এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভাল আছে। মোৰো ভাল। আৰু আজি হৈছে আমাৰ কাজ পিতাই ভাগৰ, আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। তো আজি ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে ভাল পাব চাই, আৰু শেষত লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। গাইজ, আমি এতিয়া পালোহি নামৰ ঘৰ, আৰু এইফালে মই এতিয়া লৈছোঁ ভৰি ধুৱাবলৈ। মই বা আৰু খুৰীয়ে মিলি পিনি সকলোকে ভৰি ধুৱাইছোঁ। ভকতসকল, আইসকল যিমান আহিছে মানুহ চবকে ভৰি ধুৱাইছোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। জানা কৃষ্ণ তুষ্ট হইল তার গুরু হইলা জগতরে এতিয়া আমাৰ নাম প্ৰসংগ আৰু গায়ন বায়ন হৈ গ'ল, আৰু এতিয়া আমি খাই লৈছোঁ, আৰু ইয়াৰ পাছত আমি চাম নাম লোৱা।
তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। ভগৱান থাকে আৰু সেইখনে বৈকুণ্ঠ কৰি বুলি কয়। আজি এই দ্বিতীয়খন বৈকুণ্ঠ কৰি উপবিষ্ট হৈ থকা ভগৱন্তৰ স্বৰূপ ভকত মাসকল আইসকল আৰু এই বৈকুণ্ঠ কৰি অভিপ্ৰাণ কৰিবলৈ বিভিন্ন গ্ৰহৰ পৰা অহা অতিথিবৃন্দ কণ কণ মইনামণিৰ সকল ভগৱন্তই নিজেই নিজৰ নামৰ মহিমা বুজি নাপাইছে। তৎসত্বেও আমাক ঈশ্বৰৰ গুণনাম গাবলৈ আমন্ত্ৰণ কৰি আহিছে। আমি হওক মাত্ৰ ধূলি কণা। আজি এই দ্বিতীয়খন বৈকুণ্ঠ পুৰীতে এই শ্ৰাদ্ধৰ মজিয়াটি এই পবিত্ৰ অনুষ্ঠান ভাগতে বহু অভিজ্ঞ ব্যক্তি উপবিষ্ট হৈ আছে। আমি সবাই শ্ৰীচৰণ সেৱা ধৰি আমি আমাৰ কাৰ্যসূচী আগবঢ়াব বিচাৰিছোঁ। অজানিতে ক'ৰবাত কেনেবাকৈ ক্ষতি কাটি ৰ'লে কালে মানে বাক্য বচন পদ ঘোষাই সুৰ সঞ্চাই শব্দ ব্ৰহ্ম আদি কৰি আপোনাসৱে নিজ মনে সন্তুষ্টি লৈ পেলাই ৰাখি আপোনাসৱৰ সমন চৰণত আমি সেৱা কৰিছোঁ। কৃষ্ণ Krishna